হাই, কি খবৰ আপোনালোকৰ? ভালনে? জোনালী ব্লগ চেনেলত স্বাগতম জনাইছোঁ। কি কৰিছে বন্ধু বান্ধৱীসকল? মই এতিয়া ভাত বনাম আৰু মোৰ আজি মনটো বেয়া। আজি আমাৰ মাহীৰ মহাটো ঢুকালে 7টামান বজাত। তাৰপিছত যাব খুজিছিলোঁ GMC, যোৱা নহ'ল। কিন্তু এতিয়া মাহঁত গৈছে লখিমপুৰত, মহাৰ ঘৰ লখিমপুৰ। এতিয়া মই যাব নোৱাৰিম, কিন্তু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কি আঞ্জা বনাম দেখুৱাইছে, 1 বাজিলে ভাত বনাওঁ। ফুলকবি চব্জি বনাম। এতিয়া ফুলকবিখিনি কাটি লওঁ, কাটি উঠি কিনে দেখাইছোঁ কেনেকৈ বনাওঁ। আগত ফুলকবিখিনি ভাজি লওঁ, তাৰপিছত আলু ভাজি লওঁ। ফুলকবি ভাজা হ'ল। এয়া পিঁয়াজ, জলকীয়া, শুকান জলকীয়া, দালচেনি, লং, ইলাইচি চব আছে ৰেডি। এয়া আদা নহৰু, বিলাহী, আলু। এতিয়া আলু ভাজিম। আলু কমকৈ লৈছোঁ, মই এটা লৈছোঁ। গোটা জিৰা দি দিলোঁ। পিঁয়াজ, শুকান জলকীয়া, তেজপাত চব একেলগে দি দিলোঁ। এটা জলকীয়া একেলগে ভাজি। এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিম। লগত বিলাহীখিনি দি দিম। অলপ ভাত খাবলৈ দিম, কেঁচা গোন্ধ নাজালৈকে ভাজিম বিলাহী। এতিয়া হালধি দি দিম, জিৰা গুড়া, লাল মিৰ্চ, ধনিয়া গুড়া। এতিয়া লাৰি দিলোঁ। এতিয়া দৈ দিম। লাৰি দি অকণমান নিমখ দি সোৱাদ অনুসৰি নিমখ দি দিলোঁ। তেনেকৈ লাৰি দিওঁ। লাৰি দি তেতিয়া অলপ ঢাকনখন মাৰি দিলোঁ। অলপ পিছত এতিয়া অলপ চাওঁ। এতিয়া ফুলকবি আলু ভাজিখিনি দি দিম।
গৰম পানী দি সিজাবলৈ দিম। এতিয়া ঢাকন মাৰি দিওঁ। মই অলপমান চিম্পুলকৈ বনাইছোঁ। এতিয়া মই অলপ গৰম মছলা দি দিম। আপোনালোকৰ তাতে যদি কচুৰি মেথি আছে কচুৰি মেথি দিব পাৰে, কিন্তু মোৰ লগত নাই আৰু মই ব্যৱহাৰো নকৰোঁ কচুৰি মেথি। ধনিয়া পাত দিম। আপোনালোকে একবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে। মই বনাইছোঁ, আগত এবাৰ খাইছোঁ, কিন্তু আজি আৰু ছেকেণ্ড বাৰ। ভাবিলোঁ ফুলকবিটো কিহেদি বনাম, মাছ নাই মানে এনেকৈ বনালোঁ। এতিয়া কি হৈ আছে চাওঁ। ফুলকবিৰ চব্জি হৈ গ'ল। এতিয়া আপোনালোক খাই লৈ উঠিলে কৈ কেনেকুৱা টেষ্টি হৈছে। খাই কিনে উঠি আপোনালোক কৈ আছোঁ। দালি আৰু ফুলকবিৰ চব্জি এতিয়া খাই লওঁ। খাই উঠি আপোনালোক কৈ আছোঁ ফুলকবিৰ চব্জি কেনেকুৱা হৈছে। এয়া বাঁহৰ গাজৰ আচাৰ। এতিয়া সন্ধিয়াই হ'ল, চব্জি বনালোঁ, ফুলকবি চব্জি খালোঁ, খাই শুই উঠিলোঁ। উঠি কিনে এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ। ফুলকবি চব্জি কেনেকুৱা হৈছে, বহুত ভাল হৈছে। এতিয়া ভিডিঅ'টো মানে ইমান এটা সমাপ্ত কৰোঁ আৰু আপোনালোকে ফুলকবি চব্জিটো বনাই খাব। খাই উঠি হ'লে জনাব আৰু কমেণ্ট কৰি জনাব আপোনালোকে। তাৰপিছত যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ঘণ্টিটো বজাই দিব। তেতিয়া নটিফিকেশ্যন আহি থাকিব আৰু আপোনালোকৰ নতুন নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই।